স্বাগতম। আজি আমাৰ ঘৰত আহিছে ইউটিউবাৰ ডিম্পু দাদা। আপুনি আমাৰ খেতি পথাৰত আহি কেনে পালে? বহুত বহুত ভাল লাগিল। এনেকুৱা খেতি পথাৰ মই আগতে দেখা নাছিলোঁ যে এনেকুৱা ৰঙা নীলা খেতি, ৰংগী বিৰংগী খেতি বহুত বহুত ভাল লাগিছে। আৰু এই খেতিৰ দ্বাৰাই অসমৰ নতুন নতুন যিবিলাক নতুন খেতি কৰিব পৰা মানে সেই যুৱকসকলক বহুত উৎসাহিত কৰিব। তেওঁলোক আহক, ইয়াত চাওক আৰু এই খেতিৰ পৰা যাতে ইনস্পিৰেশ্যন লয়। বহুত ভাল লাগিল খেতি আহি পিনে। এতিয়া মই ভিডিঅ' বনাই আছোঁ এটা আৰু আপুনি এতিয়া খাই চাওকচোন। এইটো খাব পাৰি ডাইৰেক্ট। খাব পাৰি আৰু দাদা এই খেতিৰ কাৰণে বহুত এৱাৰ্ড পাইছে। কি এৱাৰ্ড পাইছে? মই 2017 চনত মুখ্যমন্ত্ৰীৰ শ্ৰেষ্ঠ কৃষক বঁটা পাইছোঁ। আৰু তাৰ নেক্সট বছৰ উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয়ত অসমৰ প্ৰতিনিধিত্বই ফাৰ্ষ্ট পুৰস্কাৰ পাইছিলোঁ। আৰু অন্যান্য বহুত আছে আৰু পুৰস্কাৰ। হয়। আপুনি এইবিলাক খেতিৰ পৰা বিভিন্ন খেতি কৰে আৰু? বহুত খেতি, কলা চাউল, কলা গাজৰ কৰিছোঁ। কলা গাজৰ এইবাৰ কৰা নাই, নেক্সট যোৱা বছৰ কৰিছিলোঁ। কলা চাউল, কলা গ্ৰীণ ৰাইচ, ব্লেক ৰাইচ আছেনে সেই চাউল? চাউলটো এতিয়া ধানটো বনোৱা নাই, এদিন নিশ্চয় দেখুৱাম আপোনাক। বাপৰে, ৰংগী বিৰংগী খেতি আৰু বেগুনীয়া বন্ধাকবি, এইটো এইটো আৰু ৰাইজসকল, এতিয়া মই এটা বন্ধাকবি দেখাম। চাওক, মই কোনো কেমেৰাত এফেক্ট দিয়া নাই। এইবিলাক চাওক, বেঙুনীয়া বন্ধাকবি, পুৰা বেঙুনীয়া। আমাৰ নৰ্মেল বন্ধাকবি কেনেকুৱা কালাৰ হয়, এনেকুৱা এই গছৰ পাতৰ দৰে কালাৰ হয়, একদম পুৰা বেঙুনীয়া বন্ধাকবি। কি মানে এইটো আমাৰ নৰ্মেল বন্ধাকবি। এতিয়াহে বান খাব ধৰিছে বস্তুটো। আৰু বাইদেউ লৈ আহিলে কিবা কিবি। এইকেইটা কি? বিলাহী চুই ফ্ৰাই আমি প্ৰথম কৰিছোঁ এইবাৰ। এইটো এনে বজাৰত নাপায় এইটো, আৰু মিঠা, একদম মিঠা। এইবাৰ প্ৰথম ছিঙিছোঁ তোমাৰ কাৰণে, মৰমতে তোমাক দিবলৈ। এই বছৰৰ প্ৰথম ছিঙিলে এই বিলাহী। আৰু এতিয়া যাবলৈ ওলালোঁ। আপোনালোকে মাইনাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মাইনাই নতুন নতুন ধুনীয়া ধুনীয়া খেতি দেখাই থাকিব বা বিভিন্ন বস্তু দেখাই থাকিব। আৰু বহুত ভাল লাগিল ইয়াত আহি পিনে, মাইনাৰ তাত আহি পিনে। ঠিক আছে।